গুড ইভিনিং বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ভূপেন দাসলৈ আজি আপোনালোকক এটা ব্যতিক্ৰমী ব্লগ দিম বুলি ভাবিছো এতিয়া ৰাতি প্ৰায় 7:30 বাজিছে আমি ফটোশুটৰ কাৰণে ৰেডি হৈছো আজি ভাবিলো যে এটা ফটোশুট কৰো যেটো বৰ্তমান ফটোশুটৰ ট্ৰেন্ডিং চলি আছে সো আমিনো কিয় পিছ পৰি থাকোম বুলি আমি এটা ফটোশুট কৰিবলৈ ওলাইছো আৰু মোৰ লগত আমাৰ ইউটিউবৰ গুটে গ্ৰুপটো আছে বৰ্তমান তেওঁলোক ৰেডি হৈ আছে তেওঁলোকক আপোনালোকক দেখাইছো আৰু কি ফটোশুট কৰো ফটোশুটৰ ষ্টাইলসমূহ কি হয় তেওঁলোকে কি পিন্ধিছে সকলো আপোনালোকক দেখাই যাম চাই যাব আৰু ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব হাই ফ্ৰেণ্ডছ আমাৰ এতিয়া ফটোশুটৰ কাৰণে প্ৰায় ৰেডি হৈছে জুনমণি হয় কইনা খাজত ওলাব ভাল লাগিছে জুনমণি হাই কোৱা হাই আমি ভিডিওটো আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি বনাইছো ইমান প্ৰফেশনালি বনাব পৰা নাই দেশী যোগাৰ কৰি আমি বনাইছো ভিডিওটো আপোনালোকে চাই ভাল পাব বুলি আশা কৰিছো চাই যাব ভিডিওটো হাই ফ্ৰেণ্ডছ আমাৰ ফটোশুটৰ কাৰণে এতিয়া গুটে ছোৱালী কিজনী ৰেডি হৈ গল আৰু আজি আমাৰ মামি মা সকলোৱে মাৰিব সকলোকে দেখিব পাব বাৰু আৰু আমাৰ লৰাকেইটা বৰ্তমান ওলাই আছে আৰু ময়ো ড্ৰেছটো চেঞ্জ কৰি লম সকলো ফটো আপোনালোকক দেখাই যাম প্ৰতিকপি ফটো মই ভিডিওটো কাষত লগাই যাম আপোনালোকে চাই যাব আৰু প্লিজ কমেন্ট কৰি জনাব আমাৰ পজবোৰ কেনেকুৱা লাগিছে আৰু আমাৰ মেকআপ কেনেকুৱা হৈছে ডিজাইন কেনেকুৱা হৈছে সকলো আমাক জনাই যাব বন্ধুসকল আজি ফটোশুটটোৰ প্ৰথম কপি ফটো মাৰিবলৈ আমি সাজু হৈছো এ মোৰ লগত মোৰ ভন্টি মোৰ জেঠাই ছোৱালী হয় আৰু কেমেৰাত আছে আমাৰ অজয়কটো সকলোৱে চিনি পায় আৰু আজি এই পোষ্টৰ ফটো অৰিজিনাল ফটোকপি হৈছে এই কপি কেনে পাইছে প্লিজ জনাব আৰু বন্ধুসকল আমি আজিলৈকে কোনো ধৰণৰ ফটোশুট কৰি পোৱা নাছিলো যেহেতু আমাৰ ফটোশুটৰ বাবে সকলো সামগ্ৰী যোগাৰ নাই আৰু সকলো সামগ্ৰী যোগাৰ নহলে ফটোশুটৰ কাৰণে বহুত অসুবিধাৰ সৃষ্টি হয় সেইবাবে আমি ফটোশুট কৰা নাছিলো কিন্তু সকলোৰে ইচ্ছা আছিল বাবে যিমান পাৰিছো সিমান যোগাৰ কৰি লৈ আমি ফটোশুটটো কৰিবলৈ চেষ্টা কৰিছো আৰু আশা কৰো আপোনালোকে ফটোশুটটো চাই ভাল পাব আৰু এইটো পজৰ অৰিজিনাল ফটোকপি হৈছে এই কপি আৰু বন্ধুসকল আজি ফটোশুটটো মোৰ আটাইতকৈ ভাল লগা ফটোকপি হৈছে এই কপি আপোনালোকে কেনে পায় মই নাজানো কিন্তু মোৰ ভাল লাগিছে প্লিজ জনাব আপোনালোকে কমেন্টৰ জৰিয়তে আপোনালোকৰ কেনে লাগিছে আৰু এ জুনমণিয়ে বৰ্তমান প্ৰথম পোষ্টৰ বাবে প্ৰথম ফটোকপিৰ বাবে তেওঁ পোষ্ট দিছে আৰু তেওঁৰ প্ৰথম ফটোকপি হৈছে এই কপি আৰু বন্ধুসকল এ জুনমণিৰ লগত ময়ো একপি ফটো মাৰিবলৈ ললো আৰু কাখত যে দেখিছে সেইজন হৈছে আমাৰ মেকআপ আৰ্টিষ্ট তেওঁ খুব ধুনীয়াকৈ মেকআপ কৰিছে আমাৰ সকলোকে মেকআপ তেওঁ কৰি দিছে আৰু জুনমণি আৰু মোৰ এই পোষ্টৰ অৰিজিনাল ফটোকপি হৈছে এই কপি আৰু জুনমণি এতিয়া অন্য এটা পোষ্ট দিছে জুনমণিৰ সেই পোষ্টৰ অৰিজিনাল ফটোকপি হৈছে এই কপি আৰু বৰ্তমান মই গৰিৰ লগত ফটো মাৰিছো যেহেতু আমাৰ ছোৱালী কেৱল 3জনী আছিল ফটোশুটৰ আৰু ডাঙৰ মানুহ দেখিবলৈ পাব মা মামি সকলোকে দেখিবলৈ পাব কিন্তু ছোৱালী শেষৰজনী ছোৱালীয়ে গৰিৰ লগত মই প্ৰথম কপি ফটো তুলিছো কেনে পাইছে প্লিজ জনাব অৰিজিনাল ফটোকপি হৈছে আমাৰ এই কপি সেই পোষ্টৰ আৰু গৰি এতিয়া বৰ্তমান 2 নম্বৰটো পোষ্ট দিছে তাই সিঙ্গল কৈ আৰু খুদিছে ফটোকপি মাৰি হ'ল নাই আৰু এই কপি হৈছে তাই অৰিজিনাল ফটোকপি আৰু বন্ধুসকল এয়া জন্মনিতে অন্য এটা পোষ্ট দিছে আৰু সেই পোষ্টৰ অৰিজিনাল ফটোকপি হৈছে এই কপি আৰু এতিয়া আকাশে 3জনী ছোৱালীৰ লগত একপি ফটো মাৰোঁ বুলি ফটোত পোষ্ট দিছে আৰু সেই ফটোকপি হৈছে এই কপি খুব ধুনীয়া দিছে ফটোকপি আৰু যেহেতু 3জনীৰ লগত মোৰ মাৰিব মন আছিলে সেইকাৰণে ময়ো ফটোকপিত পোষ্টটো দি দিলোঁ আৰু সিহঁতকে কৈছোঁ কেনেদৰে পোষ্ট দিব লাগে আৰু মাজৰজনী হৈছে মোৰ জেঠাই ছোৱালী তাইকো আপোনালোকে অতি সোনকালে আমাৰ শৰ্ট ফিল্মসমূহত দেখিবলৈ পাব আৰু এইটো পজৰ আমাৰ ফটোকপি হৈছে এই কপি আৰু বন্ধুসকল আপোনালোকে মামিকটো চিনি পায় তেওঁ আমাৰ লগত আজিলৈকে বহুতো শৰ্ট ফিল্মত কাম কৰিছে হয় আজি অলপ দিনৰ পৰা আমাৰ শৰ্ট ফিল্মসমূহত ওলাব পৰা নাই কিন্তু অতি সোনকালে আপোনালোকে তেওঁকো দেখিবলৈ পাব আমাৰ শৰ্ট ফিল্মসমূহত আৰু মামিয়ে আমাৰ এই 3জনী ছোৱালীৰ লগতে বৰ্তমান ফটোত পোষ্ট দিছে আৰু তেওঁলোকৰ এই ফটোকপিৰ অৰিজিনাল ফটোকপি হৈছে এই কপি আৰু জুনমণিয়ে এটা আহোমৰ দেশত
আহোমৰ খাজত ফটো পোষ্ট দিছে আৰু এই পোষ্টটো খুব বেছিয়ে ধুনীয়া লাগিছে আৰু এই ফটোকপি আপোনালোকে এতিয়া দেখিবলৈ পাবই চাওকচোন বন্ধুসকল সঁচাকৈ খুব ধুনীয়া লাগিছে ক'ব আপোনালোকে কেনে পাইছে আৰু জোনমণিৰ এই কপি ফটো হৈছে অন্তিম ফটো আকাশৰ সৈতে মাৰিছে হাই ফ্ৰেণ্ডছ বৰ্তমান জোনমণি যাব ওলাইছে তাই বোলে কিবা এটা কৈ থৈ যায় হাই ফ্ৰেণ্ডছ 11:30 হ'ল মই এতিয়া ঘৰত যাম আৰু আপোনালোকে আমাৰ ভিডিঅ'টো মন দিব বুলি আশা কৰিলোঁ ওকে বাই জোনমণি যোৱাৰ পাছত গৌৰীয়ে এতিয়া বৰ্তমান অন্য কবি ফটোৰ বাবে পোষ্ট দিছে আৰু তাই বৰ্তমানে কিবা এটা কৈ হাঁহিছে আৰু তাইক সঁচাকৈ এই কাপোৰযোৰত ধুনীয়া লাগিছে দেখিবলৈ আৰু আপোনালোকে প্লিজ জনাব আমাৰ ফটোবোৰ চাই আপোনালোকৰ কেনে লাগিলে আৰু যদি আমাৰ ভিডিঅ'টো কিবা ভুল ত্ৰুটি দেখিছে তেনেহ'লে প্লিজ আমাক আঙুলিয়াই দিব তেতিয়া আমি শুদ্ধ কৰিব পাৰিম আৰু গৌৰীৰ এই কপি হৈছে অৰিজিনেল ফটোকপি সেই পোষ্টৰ আৰু বৰ্তমান গৌৰীয়ে কাপোৰ চেঞ্জ কৰি আহোমৰ সাজযোৰ পৰিধান কৰিছে আৰু এই সাজযোৰত সঁচাকৈ কৈছোঁ তাইক বহুত বেছিয়ে ধুনীয়া লাগিছে আৰু তাইৰ অৰিজিনেল ফটোকপি হৈছে এই কপি আৰু বৰ্তমান এয়া ভণ্টি আৰু মই অন্য কপি ফটোত আৰু এই কপি হৈছে মোৰ মা দেউতা আৰু মোৰ ফটো যিহেতু আমি সেইদিনা ফেমিলি ফটোশ্বুটো কৰিছিলোঁ আৰু এয়া মোৰ দুয়োগৰাকী জেঠাইৰ সৈতে মই আৰু মোৰ ভণ্টি আৰু এয়া ভণ্টি আৰু আকাশৰ ফটো সিহঁতৰ দুটা এই ফটোকপি সঁচাই বহুত ভাল লাগিছে আৰু ভণ্টি আৰু মোৰ এই কপি হৈছে অন্য কপি ফটো আৰু এই কপি ভণ্টিৰ ছিংগল ফটো হয় আৰু আজি ফটোশ্বুটটোৰ অন্তিম কপি ফটো হৈছে এই কপি হাই ফ্ৰেণ্ডছ আমাৰ বৰ্তমান ৰাতি 12:30 হৈছে আৰু আমাৰ ফটোশ্বুট কমপ্লিট হৈছে যিহেতু আমাৰ মানুহ সৰহ আছিলে সেইকাৰণে আমাৰ বহুত সময় লাগি গ'ল কিন্তু বহুত এনজয় কৰিলোঁ আমি ফটোশ্বুটটোত লাইফত ফাৰ্ষ্ট টাইম এনেদৰে আমি ফটোশ্বুট কৰিছোঁ এতিয়া আমি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ যদি ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো প্লিজ শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে যে আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চালে তাৰ বাবে ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব বাই বাই